নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বেলেগ এটা অনুষ্ঠানত আহিলোঁ। নবীন বৰুৱাৰ ককাইদেউৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিলে। তাৰে ভিতৰত মই এজন পৰিলোঁ, মই ক'বই নোৱাৰোঁ মই কিমান আনন্দ পাইছোঁ, আপোনালোকক প্ৰকাশ কৰিব নোৱাৰোঁ। যি সন্মান দিলে, এই সন্মানটো মোৰ জীৱনৰ প্ৰথম সন্মান বুলি ক'ব পাৰি। মই আপোনালোকক প্ৰকাশ কৰিব নোৱাৰোঁ। হাজাৰ হাজাৰ পুলি, লাখ লাখ পুলি, কিমান অনুষ্ঠান কৰিছে আপোনালোকে নেজানে, মই নেজানো হিচাপ কৰিব। আপোনালোকক এই দৃশ্যবোৰ দেখাম। ইমান লাখ লাখ অনুষ্ঠান কৰিলে মানে আপোনালোক ক'ব নোৱাৰোঁ। আজি ইমান পবিত্ৰ এটা ক্ষণত মই নবীন বৰুৱাৰ ককাইদেউৰ হাতত এটা গছপুলি ৰুব দিলে, মই ৰুইছোঁ, বহুত আনন্দ পাইছোঁ। দিহিঙৰ সিপাৰ সিপাৰ পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ আলাপৰ অনুষ্ঠানৰ আজি ৰংমন বিহুতলীৰ প্ৰাংগণত ইংৰাজী নৱবৰ্ষৰ আদৰাৰ স্বাৰ্থত আমি আজি ইয়াত এটা গছপুলি আৰু এগছি বন্তি আৰু লগতে এখন গামোচাৰে আমি সকলো ৰাইজলৈ আদৰ আৰু সম্ভাষণ জনাই আজি ইয়াত সেই মহান ব্যক্তিসকলক আমি বৃক্ষৰোপণ কাৰ্যসূচীত নিমন্ত্ৰণ কৰি আনি ইয়াত এই যিধৰণে সুন্দৰ পৰিৱেশ গঢ়ি তুলিছোঁ আৰু ইয়াৰ লগতে ৰাইজে যি সঁহাৰি দিছে আৰু ইয়াৰ লগতে আমি ৰংমন বিহুতলীৰ এই প্ৰাংগণৰ
লগত আমাৰ এই উশাপুৰবাসীয়ে যি সহায় সহযোগিতা আগবঢ়াইছে আৰু লগতে মহান মহান যিসকল ব্যক্তিক আনি ইয়াত আমি আনন্দৰে এসাঁজ আপ্যায়ন কৰিছোঁ তাৰ লগতেই আমি পৰিয়ালটো যে সদায় এই গছপুলি ৰোপণৰ কাৰ্যসূচীত বৃক্ষদান বৃক্ষৰোপণৰ কাৰ্যসূচীত আগবাঢ়ি গৈ থাকোঁ। বসুধাৰ যি আমি গৈ থকাৰ যাত্ৰা এই যাত্ৰাৰ পথত যিসকল ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু পৃথিৱীখন শান্তিৰ কামনাৰে কৰাৰ যি স্বাৰ্থত আমি আগবাঢ়িছোঁ এই দশপুত্ৰ কন্যাসমূহ একবৃক্ষ বুলি আমি কওঁ। ঠিক তে আমাৰ বেনাৰখনত দশপুত্ৰ সম একবৃক্ষ বুলিহে আমি আগবঢ়াই আমাৰ পৃথিৱীখন শান্তিৰ স্বাৰ্থত জীৱকুলৰ জীয়াই থকাৰ স্বাৰ্থত আমি আমাৰ পৰিয়ালে এনেকুৱা ধৰণৰ অনুষ্ঠান বিভিন্ন সত্ৰ নামঘৰ মঠ মন্দিৰ বা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান বিদ্যালয় মহাবিদ্যালয় আৰু প্ৰতি ঘৰ মানুহক বৃক্ষদান বৃক্ষৰোপণৰ কাৰ্যসূচীত ভাগ লৈ আমি আনন্দিত হৈ আমাৰ এই অনুষ্ঠানটো আজি যে বহুত সুন্দৰভাৱে আগবঢ়াই নিবৰ বাবে পাৰিছোঁ আৰু তেনেকৈ সহায় সহযোগিতা কৰিছে আমাৰ এই ৰংমন বিহুতলীৰ আশে পাশে থকা ৰাইজ আৰু এই আমাৰ উশাপুৰ বৰবাম মাজুবাম বা খনিকৰ লগতে ৰূপহী আৰু লগতে ৰঙাগড়াৰ পৰা আদি কৰি নাহকটীয়া আৰু দুলীয়াজান আৰু ভাদৈ পাঁচালি সকলো ৰাইজে আমাক যি সহায় সহযোগিতা কৰি আছে আৰু কৰিছে আজিও ঠিক তেনেধৰণে সহায় সহযোগিতা কৰিলে আমাৰ যি কাৰ্যসূচী সফল হ'ব বুলি আশা কৰিয়েই আৰু আমি যেনেধৰণে আগবাঢ়ি গৈ আছোঁ এই আগবাঢ়ি যোৱাৰ পথত আমাক যেন ভুলবিলাক আঙুলিয়াই দি আৰু ভালবিলাক আমাক আঁকোৱালি লৈ আমাক আগুৱাই যোৱাত যেন সহায় সহযোগিতা কৰে তাৰে কামনাৰে ভণ্টিৰ কেক কটাৰ মুহূৰ্তত চব কিমান ডাঙৰ ডাঙৰ মানুহ আহি উপস্থিত হৈছে দিহিঙৰ সিপাৰে আৰু ইপাৰে এই অনুষ্ঠানটোত চাওকচোন। আমি একচুৱেলি জন্মদিন পাতিলে মানে কি কৰোঁ মদ পানী খাই পিনে কিবা কৰিবি কৰোঁ ফূৰ্তি কৰোঁ, কিন্তু এইটো অদ্ভুত অনুষ্ঠান আপোনালোকে অদ্ভুত অনুষ্ঠান এই অনুষ্ঠান মই জীৱনত ক'তো নাই পোৱা আৰু নেপাওঁ। মই ভাবি মানে আচৰিত পাইছোঁ এই ভণ্টিৰ জন্মদিনত কিমান বিশাল এটা অনুষ্ঠান। ভণ্টি কেনেকুৱা লাগিছে? মোৰ আজি ভাল লাগিছে। উশাপুৰ ৰংমন বিহুতলীত সকলো ৰাইজ উপস্থিত হোৱাৰ বাবে সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তুমি কিহত পঢ়িছা? মই বৰ্তমান 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই এগৰাকী সফল ব্যক্তি হৈ উঠিব পাৰোঁ। আৰু মই দ্বিতীয় ছোৱালী ন দ্বিতীয় গাড়ী মই ছোৱালী চিনাকি কৰি দিছোঁ। প্ৰথম নমস্কাৰ, নামটো কি তোমাৰ? মোৰ নাম শ্ৰীমতী ৰাণীপ্ৰিয়া বৰুৱা। মই নৱম শ্ৰেণীৰ ছাত্ৰী। আৰু পঢ়া শুনা কেনে চলিছে? পঢ়া শুনা চলি আছে। কিমান ধুনীয়া এখন পৰিয়াল, চব কিমান ধুনীয়া পৰিয়াল। মই বৌক চিনাকি কৰি দিছোঁ। বৌ, এগৰাকী বৌ নবীন বৰুৱাৰ ককাইদেউৰ আমাৰ বৌ হয়। আপোনাৰ নাম কি আছে বৌ? ইমান সুখৰ, ইমান ধুনীয়া, ইমান মহান অনুষ্ঠানটো ল'বলৈ আপোনাৰ নিশ্চয় ককাইদেউক আপোনাৰ মানে উৎসাহ দিলে। মই তেখেতৰ এই কামত সদায় সহায় কৰি আহিছোঁ আৰু অন্য ধৰক বেয়া দিশত টকা পইচা খৰচ কৰাতকৈ ৰাইজৰ উন্নতিৰ বাবে খৰচ কৰিলে মই ভাল পাওঁ। সেইবাবে তেওঁক মই সহায় কৰি চাওক, আপোনাৰ মোৰ পত্নীৰ বাহিৰ বেলেগ অন্য ভাৱ চাওক। আপোনালোকে কেনেকুৱা ধৰণৰ কেনেকুৱা কথা আপোনালোকে এনেকুৱা পত্নীৰ আপুনি এনেকুৱা এটা পৰিয়াল বিচাৰি নাপায় পৃথিৱীত। যিটো অনুষ্ঠানে আজি ইমান হাজাৰ গছ পুলি ৰুইছে, আমি কিয় এইটো অনুষ্ঠান গঢ় দিব নালাগে? আপোনালোকে এইটো অনুষ্ঠানৰ পৰা এটা শিকক যাতে আমিও ল'ৰা ছোৱালীৰ জন্মদিনত মদ পানী এইবোৰ অনুষ্ঠান কৰি লাভ নাই।
কৰক যদি এইটো অনুষ্ঠান কৰক, গছপুলি ৰুওক, বৃক্ষৰোপণ কৰক, হাজাৰ হাজাৰ কাৰ্যসূচী লওক, নবীন বৰুৱা ককাইদেউৰ পৰা শিকক। মই এইটোৱে আপোনালোকক অনুৰোধ জনাইছোঁ। ধন্যবাদ। মাজত আনিছে, আদৰ্শ দাঙি ধৰিছে। সেই আদৰ্শৰে আৰু এটা এচাম আৰু আমাৰ নৱপ্ৰজন্ম সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ আৰু আগবাঢ়ি আহক, আৰু আগবাঢ়ি আহি আমাৰ এই উষাপুৰৰ পৰা আদি কৰি আমাৰ গোটেই নাহৰকটীয়াৰ পৰা আদি কৰি গোটেই অসমে হওক লাগিলে বা ভাৰতবৰ্ষই হওক লাগিলে এটা সুন্দৰ বাৰ্তা যাতে আমি সকলোলৈ পঠাব পাৰোঁ, সেইটো মই আশা কৰোঁ। আৰু মই আশ্চৰ্যজনক জন্মদিন খালোঁ। নবীন বৰুৱাৰ ছোৱালীজনীৰ আজি মোক গছপুলি এটা দিছে, ডিঙিত গামোচা দিছে, অসমীয়া স্বাভিমান সন্মান। মই ভবা নাছিলোঁ, জীৱনৰ বেলেগ অনুভূতি, বেলেগ অভিজ্ঞতা। সদায় স্মৃতি হৈ থাকিব।